আমি আপোনালোকক নিমন্ত্ৰণ কৰি নিয়াৰ কাৰণে আমি ঢোল ডগৰ আমাৰ সমস্ত বাপেই আপোনালোকক আদৰাৰ কাৰণে প্ৰস্তুত হৈ আহিছে। সেয়ে আমি আমাৰ লগত আপোনালোকে আগত যাই আমি বাছে বাছে আমি নাম কীৰ্তন মৰম আৰু আজি হৈছে এটা বিশেষ দিন। বিশেষ দিন বুলি মই এই কাৰণেই কৈছোঁ, মই দেউতাক হয়তো আপোনালোক প্ৰায়ে চিনিয়ে পায়। তেখেত হৈছে প্ৰয়াত কালিন্দ কুমাৰ ডেকাদেৱ আৰু তেখেতৰ স্মৃতিত আমাৰ পৰিয়ালৰ তৰফৰ পৰা গাঁৱৰ মন্দিৰ প্ৰাংগণত এটা তোৰণ প্ৰদান কৰা হৈছে আৰু যিটো তোৰণৰ আজি হৈছে আনুষ্ঠানিক উদ্বোধন। আৰু এই উদ্বোধনত আমাৰ পৰিয়ালৰ সকলোবিলাক ব্যক্তিয়েই নামঘৰৰ প্ৰাংগণত যোৱাৰ কাৰণে আমি পূৰা সাজু হৈ আছোঁ। এনেতে নামঘৰ প্ৰাংগণৰ পৰা আমালৈ এটি ফোন আহে, ফোনটোত কয় যে আপোনালোক ইয়ালৈ নিজে আহিব নালাগে, আমি কেৰকুছি গাঁৱৰ সমূহ গঞাই ঢোলে তালে ডগৰে যাই আপোনালোক ঘৰৰ পৰা আদৰি আনিম, আপোনালোক নিজে ইয়ালৈ আহিব নালাগে। এইখিনি কথা শুনাৰ পিছত আমাৰ মনটোত কিবা বেলেগ এটা অনুভূতিৰে সৃষ্টি হৈছে, কিয়নো ইমান মৰম চেনেহেৰে ঘৰৰ পৰা আদৰি নিব, আমি এনেকুৱা ধৰণৰ কথা আমি কল্পনা কৰা নাছিলোঁ। তো এয়া তেওঁলোক আহি আমাৰ পদূলিত উপস্থিত হৈছেই। তো বলকচোন তেখেতসকলক আমি আগবঢ়াই লৈ আহোঁ। কৃষ্ণ নারায়ণ প্রসন্ন হয়ে হরি করি কমায়া করি হরি ও হরি ও রাম। আমি আমার চরণদাত্রী সাবিত্রী ডেকাৰ লগতে আমাৰ সমস্ত পৰিয়ালবৰ্গকে আমি আদৰি নিয়াৰ কাৰণে আহিছোঁ আমাৰ চাইকেল গাঁও উন্নয়ন কমিটিৰ ফালৰ পৰা। সেয়েহে আমি আপোনালোকক নিমন্ত্ৰণ কৰি নিয়াৰ কাৰণে আমি ঢোল ডগৰ আমাৰ সমস্ত বাপেই আপোনালোকক আদৰাৰ কাৰণে প্ৰস্তুত হৈ আহিছে। সেয়ে আমি আমাৰ লগত আপোনালোকে আগত যাই আমি বাছে বাছে আমি নাম কীৰ্তনেৰে আদৰি নিম। আমি বাকীখিনি আমি তাত তৰণৰ ঠাইত আমি এইখিনি সম্পৰ্ক কৰিম, তেতিয়া আমাৰ লগত যাব লাগিব। আমি তাৰমানে বহুত আৱেগিক হৈছোঁ, গতিকে কি কৰিব লাগে আমি ধৰিব পৰা নাই নিজে। তাৰমানে কিবা ভুল হ'বও পাৰে। আপোনালোকে আগত এয়া দেখিছেনে, এয়া পাইকাৰকুছি গাঁৱৰ ৰাইজ। এয়া মোৰ ভাইটি, এইটো ভাগিন। আমি ভবা নাছিলোঁ মানে প্ৰচেছনটো এনেকৈ হ'ব বুলি পেলাই। কেনেকুৱা লাগিছে? আবেগিক আৰু কি ক'ম, একদম আবেগিক হৈ গৈছোঁ আমি। এনেকুৱা এটা ফিল পাবৰ কাৰণে মানুহৰ সঁচাই ভাগ্যৰ প্ৰয়োজন। চবে এনেকুৱা ফিল পাব বিচাৰে, কিন্তু ভাগ্যত হয়তো কিছুমানত থাকে, কিছুমান নাথাকে। আমাৰ দেউতাৰ কাৰণে আমাৰ হ'ল, আমাৰ নিজৰ কাৰণে হওক নহওক, দেউতাৰ কাৰণে সেইখিনি আমি মানে মৰম চেনেহ পালোঁ। Hare
প্রয়াত কালীন্দ্র কুমার ডেকাৰ স্মৃতি আমাৰ এই মূল গ্ৰহণটো তেখেতৰ ধৰ্মপত্নী শ্ৰীমতী সাবিত্ৰী ডেকাই আমাৰ ইয়াত দান দিছে। সেয়ে আমি আমাৰ গাঁওফালৰ পৰা তেখেতক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি তেখেতক আমাৰ এই গেটৰ সন্মুখতে আমি আমাৰ ফালৰ পৰাই এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ পাইকাৰী গাঁও উন্নয়ন কমিটিৰ সভাপতি শ্ৰী শম্ভু প্ৰসাদ বৰ্মন। তেখেতৰ মানপত্ৰ আমি আমাৰ গাঁওফালৰ প্ৰদান কৰিম আৰু লগতে এটা জাপি প্ৰদান কৰিম। লগতে মানপত্ৰখন পাঠ কৰি দিয়াৰ কাৰণে আমাৰ সভাপতিকে আমি সেৱা জনাইছোঁ। শ্ৰদ্ধাৰ পাইকাৰ বেছি ধৰ্মীয় অনুষ্ঠান ঘৰত উপস্থিত থকা সমূহ ৰাইজ, আমাৰ ইয়াত উপস্থিত থকা বিশেষ ব্যক্তি, বিশেষ পৰিয়ালবৰ্গ, এই পৰিয়ালবৰ্গই আমাৰ আজি পাইকাৰ বেছি গাঁওখনত এটা মহান মূৰ্তি দান কৰিছে। দাত্ৰী মাননীয়া সাবিত্ৰী ডেকা, তেখেতৰ পৰম আৰাধ্য স্বামী প্ৰয়াত কালীন্দ্ৰ কুমাৰ ডেকাৰ স্মৃতি দান কৰিছে। প্ৰয়াত কালীন্দ্ৰ ডেকা কুমাৰ ডেকা অকল মোৰ বুলি নহয়, এই অঞ্চলৰ বহু ৰাইজৰ তেওঁৰ গুৰি ধৰোতা আছিল। বিশেষকৈ মোক এনেকুৱা শিকাইছিল কিছুমান কথা, মোক কাণত ধৰি শিকাইছিল। চম্পুতেতো ভুল কৰিছা, দাদা কওক কি ভুল কৰিলো, আপুনি শিকাই দিয়ক। খুবেই মনত পৰিছে তেখেতলৈ। যিয়ে নহওক সমূহ গাঁওবাসীকে মই তাই অনুৰোধ কৰিছোঁ যাতে চিৰদিন তেখেতক সদায় স্মৰণ কৰে আৰু এই তৰুণখনৰ জৰিয়তে যেন তেখেতে আমাৰ মাজত সদায় অমৰ হৈ থাকে, সেইটোৱে মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু লগতে গাঁওবাসীয়ে এটা প্ৰাৰ্থনা কৰক, এটা ভৰিত ধৰি দিয়ক, তেখেতে যাতে তৰুণখনৰ জৰিয়তে তৰুণখনৰ মাজতে তেখেতক যে আমি চিৰদিন দেখা পাওঁ, এটা ভৰিত ধৰি দিয়ক। সাবিত্ৰী ডেকা, তেখেতক আমি আমাৰ ফালৰ পৰা এখন সম্বৰ্ধনা পত্ৰ দিছোঁ। সম্বৰ্ধনা পত্ৰখন মই পাঠ কৰি দিছোঁ। পাইকাৰ বেছি নামঘৰৰ তৰণদাত্ৰী মাননীয় সাবিত্ৰী ডেকালৈ সম্বৰ্ধনা। তাৰিখ 16/1/2024। এই সমাজসেৱী ঐতিহ্যমণ্ডিত তেজপুৰৰ জীয়ৰী আৰু এই পাইকাৰ বেছিৰ মনোৰমা বোৱাৰী, আপুনি প্ৰয়াত স্বামী সমাজপ্ৰাণ কালীন্দ্ৰ কুমাৰ ডেকাৰ অমল স্মৃতিক পাইকাৰ বেছি নামঘৰৰ সুদৃশ্যতৰণ দান কৰি সমস্ত গাঁওবাসীকে কৃতজ্ঞতাৰ এনাজৰীৰে বান্ধি ৰাখিলে। আপোনাৰ এই দানৰ প্ৰতি সমস্ত গাঁওবাসীয়ে আন্তৰিক ওলগ আৰু অফুৰন্ত কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আপোনাৰ এই আন্তৰিক গানে ত্যাগ, ধৰ্মনিষ্ঠা আৰু স্বামী ভক্তিক প্ৰকাশ কৰিছে। আপোনাৰ এই মহৎ কাৰ্যই নতুন প্ৰজন্মক আনন্দিত আৰু উৎসাহিত কৰি তুলিব বুলি আশা কৰিলোঁ। শেষত আপোনাৰ লগতে পৰিয়ালৰ আটাইৰে সুস্বাস্থ্য, শান্তি আৰু স্বৰ্ণীল ভৱিষ্যত কামনা কৰিলোঁ। পৰম শ্ৰদ্ধাৰে সভাপতি শম্ভু প্ৰসাদ বৰ্মন পাইকাৰ বেছি নামঘৰ সমিতি, পৰম শ্ৰদ্ধাৰে সম্পাদক মনোহৰী বৰ্মন পাইকাৰ বেছি নামঘৰ সমিতি। কৃষ্ণ কৃষ্ণ হৰি। আমি এতিয়া শৰাই ভাগি ৰমণী বৰ্মনক দিয়াৰ কাৰণে আমি সেৱা জনাইছোঁ। কৃষ্ণ হৰি। আমি শৰাই ভাগি কৃষ্ণ হৰি। কালীন্দ্ৰ কুমাৰ ডেকাৰ জ্যেষ্ঠ ভাতৃ মুনীন্দ্ৰ কুমাৰ ডেকাদেৱে উন্মোচন কৰিব। উন্মোচন কৰাৰ আগতে তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব পাইকাৰ বেছি গাঁও উন্নয়ন কমিটিৰ সম্পাদক শ্ৰীমান শ্ৰীযুত মনোহৰী বৰ্মন দেৱ। আমি ডেকাদেৱক উন্মোচন কৰাৰ কাৰণে সেৱা জনাইছোঁ। আমি উন্মোচন কৰাৰ লগতে উৰুলি আৰু সম্বৰ্ধনী বজাৰ কাৰণে আমি সেৱা জনাইছোঁ। এখন উন্মোচন কৰা হ'ল আনুষ্ঠানিকভাৱে। এখন আগতে মই বহুত সভাপতি আছিলোঁ।
তাৰ আগতে মোৰ দেউতা আছিল সভাপতি আগতে গাঁও এনেকে আমাৰ পৰিয়ালটোৱে গাঁৱৰ ৰাইজৰ লগত লাগি ভাগি এতিয়ালৈকে কৰোণাৰ গ্ৰাসত পৰি সি বেছিভাগ গ'ল কিন্তু তাৰ স্মৃতি আপোনাক আজি যি ধৰণে কৰিছে তাৰ কাৰণে ডাঙৰ ভাতৃ হিচাপে আৰু গাঁৱৰ প্ৰাক্তন সভাপতি হিচাপে মই আপোনাক আটাইৰে সহায় কৰিছোঁ এই ধৰণটো এটা মাইলৰ প্ৰতি হ'ল আমাৰ নামঘৰৰ কনিষ্ঠ ভাতৃ ৰমেন ডেকা বুলি আমি ৰমেন বুলিও কওঁ আমি ডেকা দেৱক আমি সম্বৰ্ধনা জনাবলৈ আমি অখিল বৰ্মনক আমি সেৱা কৰিছোঁ কৃষ্ণ হৰি হৰি আৰু কালীন্দ্ৰ কুমাৰ ডেকাৰ জ্যেষ্ঠ পুত্ৰ অংশুমান ডেকাক আমি সম্বৰ্ধনা জনাওঁ আমাৰ সম্বৰ্ধনা জনাব ৰঞ্জিত বৰ্মন পুত্ৰ হৃদয় ডেকাক আমাৰ ফালৰ সম্বৰ্ধনা জনাইছোঁ সম্পূৰ্ণ ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাওঁ ডিম্পী ডেকা প্ৰয়াত আমাৰ ডেকা দেৱৰ সৰু জীয়ৰী ডাঙৰ বোৱাৰী ৰনী ডেকাক সম্বৰ্ধনা জনাব আমাৰ সভাপতি শম্ভুপ্ৰসাদ বৰ্মন কৃষ্ণ মন্টু কলিতা এই মন্টু কলিতাক সম্বৰ্ধনা জনাবলৈ আমাৰ সভাপতি শম্ভুপ্ৰসাদ বৰ্মনকে আমি সেৱা কৰিছোঁ আৰু লগতে মামীয়ে সংগীতা পূজাৰী আমি নাতি ল'ৰা কাব্য কীৰ্তন ডেকা এতিয়া আমাৰ সম্বৰ্ধনা অনুষ্ঠান আমি ইমানতে